নমস্কাৰ বন্ধু বান্ধৱসকল, মই আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ। বন্ধু বান্ধৱসকল, আপোনালোকে সকলোৱে জানে যে এইবাৰ অসম টেট প্ৰাথমিক পৰ্যায়ৰ যি ফলাফল ঘোষণা কৰিছিল সেই ফলাফলৰ ব্যাপক বিসংগতি আছিল। প্ৰাৰ্থীসকলে সেৱা কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি সেৱাৰ ছেক্ৰেটাৰী মহোদয়া সুৰঞ্জনা সেনাপতি বাইদেউক লগ কৰি অভিযোগ দিয়াৰ লগতে বিসংগতিপূৰ্ণ তথ্যবোৰ জমা দিয়ে। আৰু আপোনালোকৰ বাবে ভাল খবৰটো হৈছে যে ছেক্ৰেটাৰী মহোদয়ে এই বিষয়ত আলোচনা কৰি বিষয়টোৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছিল। এতিয়া কথা হ'ল, আপোনালোকে বহি থাকিলে নহ'ব। আপোনালোকে আপোনালোকৰ প্ৰাপ্য আদায় কৰিবলৈ হ'লে শিক্ষামন্ত্ৰীক লগ কৰি এই বিষয়ত উচিত পদক্ষেপ ল'বলৈ আহ্বান জনোৱাটো উচিত। আৰু পাৰিলে মুখ্যমন্ত্ৰী মহোদয়কো এই সন্দৰ্ভত লগ কৰি বিহিত ব্যৱস্থা ল'বৰ বাবে দাবী জনাব লাগে, যাতে বিষয়টিৰ পৰা বিভাগীয় কৰ্তৃপক্ষই গা এৰা দিবলৈ কোনো ধৰণৰ সুৰুঙা বিচাৰি নাপায়। বন্ধু বান্ধৱসকল, বৰ্তমান অনলাইন আবেদন চলি আছে। যিহেতু শুদ্ধকৈ এতিয়ালৈ ফলাফলৰ সুস্পষ্ট হোৱা নাই, সেয়েহে আবেদনৰ প্ৰক্ৰিয়া স্থগিত ৰাখি আগতীয়াকৈ ফলাফলৰ বিসংগতি আঁতৰাই সুস্পষ্ট শুদ্ধ ফলাফল প্ৰকাশ কৰাৰ পাছতে পুনৰ আবেদনৰ প্ৰক্ৰিয়া চলাবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাব লাগে। বহুতে বহুত ধৰণে কৈ আছে, কিন্তু এতিয়াও অফিচিয়েলি কোনো ধৰণৰ নটিচ দিয়া নাই। সেয়েহে প্ৰাৰ্থীসকলে তীব্ৰতৰ প্ৰতিবাদৰ লগতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰিলে মোৰ মতে এই সন্দৰ্ভত বিশেষ সুফল যে পোৱা যাব তাৰ কোনো বিশ্বাস নাই। গতিকে বন্ধু বান্ধৱসকলৰ কল্যাণৰ কথা ভাবি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকেও এবাৰ চিন্তা কৰি চাব আৰু ন্যায় নোপোৱা পৰ্যন্ত পিছ হুহুকি যাতে নাহে, তাৰে কামনাৰে আজিলৈ সামৰিছোঁ। বন্ধু বান্ধৱসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে এনেধৰণৰ ভিডিঅ' মই আপলোড দিয়াৰ লগে লগে ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।